নমস্কাৰ মই তপন দাসে সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে যদিহে ভাবি আছে যে নিজৰ মোবাইলত কেনেধৰণে ইউটিউব চেনেল এটা খুলি কেনেধৰণে ভেৰিফিকেশ্যন কৰিব, গতিকে সম্পূৰ্ণ ডিটেইলছ অতি সহজভাৱে এই ভিডিঅ'টোত মই প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে যদিহে ভাবি আছে যে মোবাইলত কেনেদৰে এটা চেনেল খুলি তাক ভেৰিফিকেশ্যন কৰিব, তেতিয়াহ'লে এই ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাওক। নিশ্চয় আপুনি অন্য ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নহ'ব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আপুনি ইউটিউবত এটা চেনেল খুলিব বিচাৰে, নতুনকৈ চেনেল এটা খুলিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাওক। ইয়াত সম্পূৰ্ণ ডিটেইলছত মই গোটেই ইউটিউব চেনেল এটা কেনেকৈ খুলিব লাগে, তাৰপিছত ইউটিউব চেনেলটো কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগে, সম্পূৰ্ণ ডিটেইলছ গোটেইখিনি এই ভিডিঅ'টোত পাব। আপুনি সুন্দৰভাৱে পাব। গতিকে এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি অন্য ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনেই নাই ইউটিউব চেনেল খোলাৰ কাৰণে। সেয়েহে আপুনি প্ৰথমতে কি কৰিব, আপোনাৰ ডিভাইচত গৈ আপুনি ইউটিউব এপ্লিকেশ্যনটো আপুনি অ'পেন কৰিব লাগিব। ইউটিউব এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত আপুনি এনেকুৱাকৈ ইউটিউবটো খোলা খাব। আৰু খোলাৰ পিছত আপুনি চাব ৰাইট ছাইডৰ একেবাৰে ওপৰত আপোনাৰ যিটো গুগল একাউণ্টেৰে মোবাইলটো চলিছে বা ইউটিউবটো চলাই, আপুনি ইউটিউবত ভিডিঅ' চাই, সেই একাউণ্টৰ প্ৰথম আখৰটো আপুনি এনেকৈ দেখাব পাৰে। ৰাউণ্ড কৰি প্ৰথম আখৰটো দেখা হ'ব। তাত আপুনি যাই ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। তাৰপিছত ইয়ৰ চেনেলত আপুনি ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা পেজ আহি যাব। তাত আপুনি এডিট চেনেল, আপোনাৰ যি নামত গুগল একাউণ্টটো আছে সেই নামত আপোনাৰ থাকিব। এতে মই আপোনালোকৰ সময় যাতে বেছি নালাগে, ভিডিঅ'টো খুব কম সময়ত আপোনালোকক বনাই দিব পাৰোঁ, সেইকাৰণে মই আগতে বনাই থৈ দিছোঁ। এডিট চেনেলত যাব। এডিট চেনেলত গৈ আপোনালোকে এইটো কেমেৰাৰ এটা আইকন দেখা পাব। কেমেৰাৰ আইকনটোত আপুনি ইয়াত আপোনাৰ ফটো ৰাখিব পাৰিব। তাৰপিছত আপুনি তলত নেম বুলি আছে, নেমৰ চিধা পেঞ্চিল এডাল আছে, পেঞ্চিলত ক্লিক কৰি আপুনি যি ইচ্ছা আপোনাৰ চেনেলটোৰ নাম ৰাখিব পাৰিব। মোৰ চেনেলটোত মই নাম ৰাখিছোঁ তপনছ ব্লগ। ইয়াত অলৰেডি আপোনাৰ যাতে কম সময়ত মই ভিডিঅ'টো শেষ কৰিব পাৰোঁ, সেইকাৰণে অলৰেডি বনাই থৈ দিয়া আছে। তাত তপনছ ব্লগ বুলি আছে, গতিকে তপনছ ব্লগটো মই নাম ৰাখি দিছোঁ। গতিকে তাৰপিছত অ'কেটো টিপি দিছোঁ। ইয়াত ছেভ হৈ গ'ল। তাৰপিছত ডিছক্ৰিপশ্যন বুলি আছে তলত, দ্বিতীয় এডাল পেঞ্চিল, ডিছক্ৰিপশ্যনত আপুনি পেঞ্চিলডালত ক্লিক কৰি দিব। আপোনাৰ চেনেলটোৰ বিষয়ে, ইয়াত যি বিষয়ৰ ওপৰত আপুনি চেনেল বনাইছে, যি বিষয়ৰ ওপৰত ভিডিঅ' দিম বুলি কৈছে, সেই বিষয়ৰ ওপৰত আপুনি লিখি দিব পাৰে 1000টা শব্দৰ ভিতৰত। মই লিখি দিছোঁ যে আই এম তপন দাস, দিছ ইজ মাই ইউটিউব চেনেল, অন দিছ চেনেল আই উইল আপলোড হেয়াৰ অল মাই ট্ৰেভেলিং ভিডিঅ'ছ। এনেকৈ দি মাত্ৰ মই এইখিনি ডিছক্ৰিপশ্যন দি অ'কে কৰি দিছোঁ। তাৰপিছত ছেভ হৈ গ'ল। এইটো আপোনাৰ চেনেলটো হৈয়ে গ'ল। ইয়াত আপুনি প্ৰফাইল পিকচাৰ ৰাখিব পাৰে, ইয়াত আপুনি কেমেৰা আইকনটোতে আপোনাৰ ফটো ৰাখিব পাৰে। তাৰপিছত এই চেনেলটো হোৱাৰ পিছত আপুনি এই চেনেলটো কেনেকৈ ভেৰিফিকেশ্যন কৰিব, এই ওপৰত লেফ্ট ছাইডৰ ওপৰত কাৰ চিন আছে, এই কাৰ চিনত লাৰি আপুনি বেক হৈ যাওক। বেক হৈ গ'ল। তাৰপিছত আপুনি এই চেনেলটো ভেৰিফিকেশ্যন কৰাৰ কাৰণে আপোনাৰ মোবাইলক ক্ৰম ব্ৰাউজাৰত সহায় ল'ব লাগিব। ক্ৰম ব্ৰাউজাৰত যাব লাগিব আৰু ক্ৰম ব্ৰাউজাৰত গৈ আপুনি তাত লিখিব লাগিব youtube.com লিখি আপুনি চাৰ্চ কৰিব লাগিব। youtube.com লিখি চাৰ্চ কৰাৰ লগে লগে আপুনি এনেকৈ ইউটিউবটো আপোনাৰ ক্ৰমত খোলা খাব। তাৰপিছত আপুনি ওপৰত ৰাইট ছাইডৰ ওপৰত 3টা ডট পাব। তাত গৈ আপুনি আপোনাৰ মোবাইলটো ডেস্কটপ মোড কৰি ল'ব লাগিব। এইটো ডেস্কটপ মোডত কৰি ল'ব লাগিব। তাৰপিছত আপুনি দুয়োটা আঙুলিৰে এনেকৈ অলপ কি কৰিব পাৰিব, জুম কৰিব পাৰিব। জুম কৰাৰ পিছত আপুনি দেখা পাব ৰাইট ছাইডৰ একেবাৰে ওপৰত আপুনি যি নামেৰে ইউটিউব চেনেলটো খুলিছিল সেই নামৰ এটা আইকন দেখা পাব। সেই চিম্বলটোত আপুনি ক্লিক কৰি দিয়ক। সেই চিম্বলটোত ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত দেখা পাব, সেই চিম্বলটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে তলত আছে ইয়ৰ চেনেল, 1 নম্বৰত ইয়ৰ চেনেলত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত এনেকুৱা এটা পেজ দেখা পাব আপুনি। এই পেজটোত আপোনাৰ চেনেলটোৰ নাম থাকিব। তাৰপিছত আপুনি কাষ্টমাইজ চেনেলত ক্লিক কৰি দিব। কাষ্টমাইজ চেনেলত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আহি থাকিব, যিহেতু মোৰ ইয়াত অলপ নেটৰ প্ৰব্লেম আছে, নেটটো শ্ল', সেইকাৰণে লাহে লাহে হৈ আছে, গতিকে অলপ সময় ধৈৰ্য ধৰক। আহি গ'ল। তাৰপিছত এনেকুৱা এটা পেজ আহি গ'ল আপোনাৰ। এই পেজটোৰ একেবাৰে তলত চাব
লেফ্ট সাইডৰ একেবাৰে তলত এটা সেটিংছৰ আইকন দেখা পাব আৰু এই সেটিংছৰ আইকনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা পেজ আহিব তাৰ পিছত জেনাৰেলত থাকিব আপুনি চেনেল বুলি আছে তলত 2 নম্বৰ চেনেলত ক্লিক কৰিব চেনেলত ক্লিক কৰাৰ পিছত এনেকুৱা পেজ এটা আহিব তাৰ পিছত ওপৰত আছে বেসিক ইনফো এডভান্স সেটিংছ আপুনি ফিচাৰ এলিজিবিলিটিত ক্লিক কৰি দিয়ক তাৰ পিছত এনেকুৱা দুটা বক্স আহিব আপোনাৰ এটা ডিফল্ট ফিচাৰ্স আৰু এটা আছে কি ফিচাৰ্স দ্যাট ৰিকোয়াৰ ফোন ভেৰিফিকেশন তাত আপুনি ক্লিক কৰি তাত আপুনি তলত এইফালে সাইডত ৰাইট সাইডে আপোনাৰ এনেকুৱা এটা সিম্বল দেখিব ইয়াত আপুনি ক্লিক কৰি দিয়ক ভেৰিফাই ফোন নাম্বাৰ বুলি আছে তাৰ তলত ব্লু কালাৰেৰে ভেৰিফাই ফোন নাম্বাৰ বুলি আছে তাত আপুনি ক্লিক কৰি দিয়ক তাৰ পিছত আৰু আহিছে ইয়াতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এটা আমি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি দিছো আৰু তাৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব আহিছে যে আপোনাৰ সিলেক্ট কাউন্ট্ৰি সিলেক্ট কৰিব আপুনি আমি যিগতি ইন্ডিয়া গতে আমাৰ যিগতি ইন্ডিয়াটো সিলেক্ট কৰি দিছো তাৰ পিছত ইয়াত মোবাইল নাম্বাৰটো দিয়ক আপুনি ইয়াত মোবাইল নাম্বাৰ এটা পঢ়াই দিয়ক মই দিছো মোবাইল নাম্বাৰ এটা মোবাইল নাম্বাৰ দিয়াৰ পিছত আপুনি গেট কোড এটা কোড পাব সেই কোডটো আপুনি ইয়াত বহুৱাব লাগিব মোবাইল নাম্বাৰটো ওয়াই দিয়াৰ পিছত মই এনে গেট কোডত সাবমিট কৰি দিলো গেট কোডত ক্লিক কৰি দিলো তাৰ পিছত ইয়াত মোৰ কোড এটা আহিব 6টা ডিজিটৰ এটা কোড আহিছে আৰু সেই কোডটো মই ইয়াত কপি কৰি দিম তাৰ পিছত সাবমিট কৰি দিয়ক হৈ গল phone number verified congratulations your phone number has now been verified এটা আহি গল যে congratulations your phone number has now been verified হৈ গল আপোনাৰ ভেৰিফিকেশন কাম হৈ গল আৰু ভেৰিফিকেশনটো কৰাৰ পিছতহে আপুনি আপোনাৰ ভিডিঅ'বোৰত থাম্বনেল কাস্টম থাম্বনেল লগাব পাৰিব আৰু আপোনাৰ ভিডিঅ'বোৰ অলপ দীঘল কৰিব পাৰে নহলে ভেৰিফিকেশন নহলে আপোনাৰ কিছুমান লিমিটেশন থাকে যাৰ ফলত আপোনাৰ ইউটিউবত ভিডিও আপলোড কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেয়ে আপুনি ভেৰিফিকেশনটো কৰাই ল'ব আৰু ভেৰিফিকেশনটো এনেদৰে কৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ